এগৰাকী চাকৰিয়াল ল'ৰা পত্নীৰে সৈতে চহৰত বাস কৰে। অট্টালিকা, দামী গাড়ী একোৰে অভাৱ নাই। কিন্তু তেওঁৰ সৈতে তেওঁৰ মাতৃ থকাটো তেওঁ আৰু তেওঁৰ পত্নীয়ে কেতিয়াও নিবিচাৰে। সেইকাৰণে তেওঁৰ মাতৃগৰাকীক এখন বৃদ্ধাশ্ৰমলৈ থৈ আহিছে। আৰু কেতিয়াবা সেই ল'ৰাজন আইৰ খবৰ ল'বলৈ বৃদ্ধাশ্ৰমলৈ যায়। আৰু এনেকৈ বহু বছৰ পাৰ হৈছে। কেতিয়াবা মন গ'লেই তেওঁ বৃদ্ধাশ্ৰমলৈ যায়, আইৰ খবৰ লয়। আৰু এনেকৈ যেতিয়া অনেক বছৰ পাৰ হৈছে, এদিনাখন সেই বৃদ্ধাশ্ৰমৰ পৰা বৃদ্ধাশ্ৰম কৰ্তৃপক্ষৰ এগৰাকী ব্যক্তিয়ে সেই চাকৰিয়াল ল'ৰাজনৰ সৈতে যোগাযোগ কৰিছে। আৰু যোগাযোগ কৰি তেওঁক কৈছে যে তেওঁৰ মাতৃয়ে আচলতে তেওঁক খুব বেছি বিচাৰিছে। এবাৰ ওচৰৰ পৰা চাবলৈ তেওঁৰ খুব হাবিয়াস। আৰু এই কথাখিনি যেতিয়া বৃদ্ধাশ্ৰমৰ সেই ব্যক্তিগৰাকীয়ে সেই ল'ৰাজনক কৈছে, তেতিয়া ল'ৰাজন সেই বৃদ্ধাশ্ৰমখনলৈ ঢাপলি মেলিছে। আৰু এটা সময়ত গৈ তেওঁ যেতিয়া সেই বৃদ্ধাশ্ৰমত উপস্থিত হৈছে, তেতিয়া তাত গৈ তেওঁ দেখিছে যে তেওঁৰ আইগৰাকী একেবাৰে মুমূৰ্ষ অৱস্থাত আছে, মৰমৰ অৱস্থাত আছে। আৰু তেনেকুৱা অৱস্থাতে ল'ৰাজনে আইক সুধিছে, আই তুমি আজি ইমান দৌৰাদৌৰিকৈ মোক মাতিছা কিয়, বা মোক এনেকৈ বিচাৰিছা কিয়? আৰু তেতিয়া আয়ে তেওঁক কৈছে যে বোপা, আজি মই তোমাক এটা কথা ক'ম বুলি ভাবিছোঁ, আৰু সেইকাৰণে ইমান দৌৰাদৌৰিকৈ তোমাক মাতিছোঁ। আৰু মাতৃগৰাকী সেই ল'ৰাজনক তেতিয়া কৈছে যে তুমি এটা কাম কৰা, এই কোঠাত এখন ফেন লগাই দিয়া। আৰু তাৰ পাছতে সেই ল'ৰাজনে তেওঁৰ মাতৃক সুধিছে, আই তুমি ইমান দিনে কেতিয়াও মোক ফেনৰ কথাটো কোৱা নাছিলা, কিন্তু আজি এই মুমূৰ্ষ অৱস্থাত তোমাৰ মনলৈ ফেনৰ চিন্তাটো বাৰু কিয় আহিল? আৰু তেতিয়া আয়ে তেওঁক কৈছে যে বোপাই, তুমি তেতিয়া সৰু আছিলা, আমাৰ টকা পইচা ঘৰ দুৱাৰ বুলিবলৈ একোৱেই নাছিলে। আৰু তেতিয়া মই পৰৰ ঘৰে ঘৰে কাম কৰিছিলোঁ। এসাঁজ খাই এসাঁজ লঘোণে থাকি সেই টকাখিনি আৰ্জি সেই টকাখিনিৰে মই তোমাক পঢ়াইছিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত তুমি চাকৰি পালা, ডাঙৰ মানুহ হ'লা, এতিয়া তুমি চহৰত বাস কৰা, তোমাৰ দামী গাড়ী আছে, অট্টালিকা আছে, তুমি এগৰাকী আৰামপ্ৰিয় মানুহ। আৰু সেইকাৰণে তুমি এই কোঠাত এখন ফেন লগাই দিয়া, কাৰণ তুমি যেতিয়া বৃদ্ধ হ'বা, তেতিয়া তোমাৰ ল'ৰাজনেও এই বৃদ্ধাশ্ৰমখনতে তোমাক থৈ যাব। কিন্তু সেই সময়ত তুমি ফেন লগাবলৈ তোমাৰ হাতত টকা নাথাকে, তোমাৰ হাতত সময়ো নাথাকিব। সেইকাৰণে তুমি যিহেতু আৰামপ্ৰিয় মানুহ, তুমি এই ফেনখন এতিয়াই লগাই লোৱা, যাতে পাছত তুমি সমস্যাৰ সন্মুখীন হ'ব নালাগে। আৰু এই কথাখিনি যেতিয়া কোৱাৰ পাছতে আইগৰাকীৰ মৃত্যু হৈছে। আৰু তেতিয়া ল'ৰাজনে অনুভৱ কৰিছে যে আচলতে তেওঁৰ আয়ে কি বুজাব খুজিছিল। আৰু এই গোটেই কথাখিনি তেওঁ যেতিয়া উপলব্ধি কৰিছে, তেওঁ যেতিয়া অনুভৱ কৰিছে, আৰু তেতিয়া তেওঁ হুকহুকাই কান্দিছে। কিন্তু যদিও তেওঁ কান্দিছে, সেই সময়ত তেওঁৰ আইগৰাকী ইহ সংসাৰত নাই, তেওঁ ইহ সংসাৰ ত্যাগ কৰিছে। আৰু সেই কথাখিনি তেওঁ উপলব্ধি কৰিও তেওঁ যেন অসহায়, আৰু তেওঁ যেন একো কৰিব পৰা নাই। বন্ধু বান্ধৱীসকল, শিল্প বিপ্লৱৰ বহু যুগান্তকাৰী আৱিষ্কাৰৰ লগে লগে আমাৰ সমাজখন বহু বেছি আগবাঢ়ি গৈছে। ইউৰোপীয় দেশবোৰ উন্নতিৰ জখলা বগাইছে। আজি আমাৰ অসম মুলুকতে ঘৰে ঘৰে শিক্ষিত হৈছে। আৰু সেই একে সময়তে আমি বৃদ্ধাশ্ৰমৰ কাৰণে আন্দোলন কৰিছোঁ, যাতে আমাৰ পিতৃ মাতৃ
বয়স হ'লে বৃদ্ধাশ্ৰমলৈ থৈ আহিব পাৰোঁ। কিন্তু আমি এই কথাটো এবাৰো অনুভৱ কৰা নাই যে আমিও এদিন বুঢ়া হ'ম আৰু আমাৰ পিতৃ মাতৃক আমি যেনেকৈ আচৰণ কৰিম একেধৰণে আমাৰো সেই বৃদ্ধাশ্ৰম ঠিকনা হ'ব পাৰে। বন্ধু বান্ধৱীসকল, মাটিৰ দেহা ইউটিউব চেনেলৰ যোগেদি আপোনালোকৰ মাজলৈ আকৌ আহিম। আকৌ নতুন এটা বিষয় লৈ আপোনালোকৰ লগত কথা হ'ম। আকৌ লগ পাম। আজিলৈ নমস্কাৰ।